গাইস ওয়েলকাম টু কমেডি ভয়েস আমার চ্যানেল এটা লাইক করে দেন এটা শেয়ার করে আৰু এটা সাবস্ক্রাইব করে দেন লগতে ঘণ্টিৱালা বাটনটো টিপিব নাপাৰিব যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ আপডেট বিলাক আপোনালোকে অতি সোনকালে পাই থাকে সো লেটস স্টার্ট আওয়ার ভিডিও দেউতা সাধু কথা কোৱা সাধু কথা কামৰক মানে বাৰা তন্দে সাধু কথা কৰি গ'ল ই বেটাই আজিকালি চুলি কিডাল কৰে নাই মাক মৰি গলাক আগবিতে আছি মইতো এতিয়া বুঢ়া হৈ গ'ল এতিয়া যাতে মাইৰে মৰছি তন্দে এতিয়া মিলি দেখবি আৰু ada antum frustasi tonde itu milih dik লাগবো যারে তাহলে tonde মোর জাকিরা সম্পত্তি আছে এই দেখো ভাগে লবি জানাই গরুটো আছে তো ভাগে লবি আৰু মোর বাগিতে আছে এই দেখো tonde ভাগে লব লাগবো আম গাছ ডাল আছে সাদলাও ভাগে লবি সমান সমানকে সাইকেল খানে ভাগে লবি আৰু মই ঘুমা বিছনাখনত ৰন্ধে ভাগলৈ দি তন্দিটো থাক লাগি জালেংগে মিলিল থাকি মই দেখি দে সম্পত্তি আছে আগে লবি জালে হেৰাই ঠিকনা বিচাৰি দিবানে মোদে শোকত যদি বিষাই বুকু তুমিও কাঁদিবাৰে দেউতাই জীৱন যদি হয় ভাগৰুৱা এতিয়া দেউতাটো মৰিলে এতিয়া লাহেকে যায় 10 বছৰে হ'ল গতিকে এতিয়া যিহেতু আৰু তেতিয়া আমি বথৌ ৰৈ আছিলোঁ এতিয়া অলপ হ'লেও আৰু কিবাকে হ'লেও কাম কৰিব পৰা হৈছোঁ আৰু গতিকে এতিয়া বস্তুবিলাক আমি যে ভাগাবা কৈছিলোঁ আমাৰ আধা আধাকে এতিয়া আমি ভাগাটো এতিয়া ভালকৈ কৰোঁ হয়নে তইতো আছা ইয়াতে মান্তি আছাতো আছোঁ এতিয়া দেউতা যিহেতু আধা আধাকে ভাগাবা দিছি এটা কাম কৰোঁ আমাৰ যোনটো গৰু আছে গৰুটো আগত চিঙা মাৰিলে পিছত চিঙা মাৰি লওঁ হ'ব দে হ'ব না হ'ব আৰু গৰুটোৰ লগতে আমাৰ যে বিছনাখন আছে বিছনাখন এটা কাম কৰোঁ হেৰি বিছনাখনৰ তলত চিঙা তইলে ওপৰত চিঙা মাৰি লওঁ হ'ব না আৰু আমাৰ চাইকেলখন দি আছে চাইকেলখনৰ এটা কাম কৰোঁ আগত চিঙা তইলে পিছত চিঙা মাৰি লওঁ চাইকেলখন হ'ব দে তোৰ মতে হ'ব না তাৰপিছত আৰু কম্বলখন এটা কাম কৰোঁ কম্বলখন ৰাতি হ'লে মই দিম দিনত তই দিবি হ'ব না নাই হ'ব হ'ব তেতিয়াহ'লে তে আৰু আমাৰ আম গাছ ডাল যি আছে আম গাছ ডাল এটা কাম কৰিবি আম গাছ ডালৰ তলটো তই দেখবি তলটো তাৰমানে তলটো তই গোটালো আধাৰ পাৰাই আৰু পাঁচটা মৰি কিন্তু হ'ব না নহয় এতিয়া মান্তি আছাতো তেতিয়াহ'লে এতিয়া আৰু তই কি কৰা যা এতিয়া মই অলপ খা কাটি আনিছে যিহেতু গৰুটো আগত চিঙা তোৰ তেতিয়া খা কাটি আনিছিল যা অলপ ভালকৈ ঘূৰিবি দে হ'ব দে মই কাটি যাতে যা মজাই ফুৰিলো দেই এটা গৰু খা উঘৰিলি দে ঠিকে আছে দে শু পাৰে গৰুটোৰ কি হ'ব চেহেৰা পাতি শু অলপ টাইম 11:30 বাজে টাইমো দে শু মই বাল্টিংটো লওঁ দে পিয়াব লাগিব দেৰি হৈছে দে তই শুতে ইয়াতে বৈছা দে ঘাঁহ খোৱালি গোটাই খুৱালোঁ মই গাখীৰ পিয়ালো দে চাহ একেখনি হলছি তই কাই আনিলি গাখীৰখিনি তাই কি হ'ব কায়ে মই গাখীৰ নানিম দেউতাই মৰিব আমাক কৈ গেছি পাগলা কবাৰ গিয়া বকি দেখা গৰুটো ৰাখ চিঙা মোৰ আমি সিদিনা দিন মই কৈছো তই মান্তি হৈছিলি মই নকৈছিলো তই গৰুটো ৰাখ চিঙা তোৰ পিছ চিঙা মোৰ পিছ চিঙা হলি কি গাখীৰ কিন্তু মোৰ এতিয়া আৰু এখনি গাখীৰ এখনি গাখীৰটো বহিবলৈ বেছি হ'লা নাই 1 লিটাৰমান হলছি ইদৰে আধা মই খাব লাগিব আৰু আধা মই বেছিম চিগতি দাম চাম উলিয়াব লাগিব নহয় দে হ'ব দে এতিয়া বকি দেখা খালি দে এতিয়া আৰু তই খুৱাবি গৰু বুজি পাইছা না মই খুৱাম যা দে কি পানী মিছা ভালকে দি পানী
ভালকে দিছো দে দে তো এতিয়া আমার তলটো কিন্তু তোক গোটালো বুঝি পাইছা না তলটো তো রূপার খান্দি কিন্তু মোর আমর দে বুঝি পাইছা তো যে তল খান্দি তোক দিলো আৰু অলপ গোবৰ সবর দিবি পানি চানি ভালকে মারবি ডেইলি তো তোর আর কামে তুই বুঝি পাইছা দিম দে চিন্তা করবে নাকি দে দিতে আমগিটা ডাঙৰ হবো দে তে আৰু কাম আছে তোৰ আরে ভূতা বাসে আই দেখিছি তখন ঘুমা দেউতা হেন করে গেছি সব বস্তা আলাদা রাখ করবে আর ইন্না তোমার কোনো নাই বিছনা খালো তোর তোর বাত তোমার কইলি এইটা আলি ওইটা তোর তোর ঘুম না আমি ওখানে তোর ওই দেখ মা দেখ মোটে বাপ্পা ওই আজকে বলছি দে বাবা দেখ মো গুড নাইট কি গুড নাইট দে বাপ্পা ইমান ঘুমালো আজি 8টা বাজে রোদ বেশি কথা এখন গরম কাম করো ইয়াই উঠ এই কই কি ইয়াই পুয়াই দেখলি 8টা বাজে না থাকে আমি না ঘুমাইছি আজ ঘুমো কিন্তু সম্ভাষণ ধরিলো ঘুমালো দে রাতিটো ভালে ভালে গেল বলো মজা ঘুমো ঘুমে যা খুড়া এইবিলাক কি জংগলৰ জাগা আরে বেশি তই কি জানিবি এ হইছে মোর গাঁও ধনী গাঁও বুকুত আপোন ইয়াতে দেখো নতুন সপোন কৰে জুমি চাই জুৰিত দাপোন ফুলৰ পাতৰ ভাজোন পাচোন এই গাঁও আপোন আপোন অভিষেক এ আমার ঘর এই গাঁও খুড়া দুন বুঝা খুড়া বহুত দিন লগ পালো যা ভালে দাঙিলে যা আমার খুড়ার লগতে রাখো নাকি খুড়ার লগতে রাখো আকা লাগে রাখো আৰু নতুন কোন মাইছি দেখা নাই নেকি দেখিও নিগেল যা নি যা বলা বলা আৰু খুড়া দেখতে গেছে আগন খেলা দেখতে ভালো না লাগে নি হবে ভালো ভিতর দিকে ও মগেন ওরসা খুড়া আইছো ক খুড়া ক কি হল তোর কথা মই কথা ক কি তোর দেউতা রে অ মোর যে সময়ত এ মই গটা মাটি কিনি মোক দি গেছি তাৰমানে আপোনাৰ নামত দি গেছে কথা দিয়ে মাতি অ এতিয়া আপুনি যে কথা দি গেছি বলে আপোনাৰ কি প্ৰমাণ আছে এইখানে দিছে না এখন মই দলিল দলিল নেকি চাও দলিল খান লবি না হয়েও দু নাই দিতিয়া কি কাম করলা এইটো কিন্তু দেউতা ধুনা আমার কথা সব ধর মরিবার আমার কথা আধা আধা ভাগে হতে দিছি দেউতা রান্না পাহৰি গেছি ও হই বোটাই পাৰিবা পাৰে কি হই কাৰণ মই এটা বহুত ডাঙৰ বিশাল এটা প্ৰজেক্ট কৰিম মোৰ একদম সৰুৰ পৰা সপোন আছে ইয়াত মই নিজৰ নামে এটা প্ৰজেক্ট এনেকুৱা এটা বস্তু বনাম যিয়ে গাঁওখনৰ একদম ওপৰলৈ উঠাই নে নাই খুড়া আপনি সিংকে কলা আমি তে ঘরে থাকিম গো আমার এইগিলা মই কথা আকৌ আপনার লৈ যাওঁ লৈ যাৰ প্ৰায় নাই খুড়া আমি থাকিম গো আপনি হৈ যা ঘৰটো আমাৰ এই হৈ আছে একদম চেঞ্জে হোৱা নাই আকৌ ৰাস্তা ইমান বেয়া নহ'লে বেয়া মাজুলী কাৰণে বহিলো খুব বেয়া হৈছে গাড়ী থাকিব নহয় ইয়াত থাকিব দে গ'লে কি হ'ব কিনি ল'ম এখন এই ঘৰ একদম চেমে হৈ আছে করবি আমার আপাতত মস্ত অসভ্য হয়ে যাবা মারিবে লাগে আছি
অ খুৰা আংকল চিনি পাইছেনে আমাক শুনিবে চিনি পোৱা নাই নেকি আপুনি যে আমাৰ দুটা মক্কেল বুলি কয় ঘৰৰ পৰা গলতিয়া উলিয়াই দিছিল এটা সময়ত মনত আছে নে নাই অ তন্দে নেকি হে তেনেকি আপুনি এই খুকুনি মামা আছিল মাজতে ষড়যন্ত্ৰ কৰা মানুহটো এতিয়া কি হ'ল আৰু এতিয়া কৈ আছিল ফেক্টৰী নহয় কি ইয়াত ফেন্দি কি ফেন্দি বেপাৰ কৰিব এটা সময়ত আপুনি কৈছে ফেক্টৰী বহুত ফেক্টৰী বনাব তাৰপিছত কি অট্টালিকা বনাব এতিয়া কি হ'ল অট্টালিকা একো নাই এতিয়া অট্টালিকা কিবা কাৰো বাহান হৈছে বনাব তোৰ পাত্ৰী বনাব তো আপোনাৰ এতিয়া ল'ৰা কোন এতিয়া আজিকালিতো আমি গমেই পোৱা নাই একো এইজন কোন আৰু কোন এইজন মোৰ আপা এইজন নেকি যাবা লাগে বা কি মজা শ্ৰদ্ধা OMG মজা লাগিছে এনেকুৱা শ্ৰদ্ধা মই লাইফতো দেখা নাছিলো বা কি মজা লাগিছে অ তন্দৰ ভাইৰে তু ভাইৰে নেকি আমাৰ এনেকুৱা ভাই নালাগে এনেকুৱা চৰিত্ৰহীন আমি এতিয়া বহুত ডাঙৰ মানুহ হয় এইবিলাকৰ লগত আমি পাত্তা নিদিয়ে তিনিখনকৈ মাৰ্চিডিজ এটা সময়ত আপুনি আমাক এনেকৈ উলিয়াই দিছিল এতিয়া ই এটা অফিচাৰ মই এটা অফিচাৰ বুজি পাইছে পাঁচখনকৈ BMW ৰাখিছো হয় নে নহয় হয় হয় নাই 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 তই এনেকুৱা কৰিব নোৱাৰা বুলি কৈছো যিমান কিবা এনেকুৱা কৰিব নোৱাৰা কৰিব নোৱাৰিব কৈছো মই এনেকুৱা বৃদ্ধ মানুহ এজনক তই এতিয়া যদি এনেকৈ অত্যাচাৰ কৰ তেতিয়াহ'লে সমাজত কি কব গতিকে তই ইয়াত আকৌ মাত মাতিব নালাগে আমি চাম বুলি কৈছো চ' আমি চাম তই গতিকে এটা শব্দ নকবি তোৰ দেউতাক আমি লৈ যাম এতিয়া আমি যিমান কিছু নহওক খুৰা আমাক উলিয়াই দিলেও আমি শ্ৰদ্ধা দিব লাগিব গতিকে এতিয়া আমি এখন মাৰ্চিডিজ মাতি খুৰাক ঘৰলৈ পঠাই দিওঁ হেল্ল' মই অংকুৰে কৈ আছো আমাৰ এই খুৰা এটা আছে তেওঁক আমাৰ নতুনকৈ খোলা বৃদ্ধ আশ্ৰমখনত থৈ দিম বাৰু এখন গাড়ী পঠাই দিব মাৰ্চিডিজ এখন ইয়াৰ পৰা লৈ যাম তেওঁক অ'কে খুৰা অ'কে বাৰু একেলগে মাৰ্চিডিজখন আহিব বাৰু কথা নাই আজি মানে খুৰা আপোনাক কওঁ এইটো মানুহৰ জীৱনত অহংকাৰটো খুব বেয়া বস্তু অহংকাৰতে পতন বুলি কওঁ অহংকাৰটো খুব বেয়া বস্তু আপুনি অহংকাৰ কৰিছিল কাৰণে এতিয়া আপোনাৰ এনেকুৱা গতি হৈছে আমি এটা সময়ত এনেকুৱা নাবালক আছিলোঁ তেতিয়া আপুনি এটা নাবালক মানে দুটা সৰু ল'ৰা কেনেকুৱা হ'ব আপুনি যিটো নাভাবি পেলাই মানে ঘৰৰ পৰা উলিয়াই দিছিল ইমান অনুৰোধ কৰাৰ পিছতো তথাপিও যে এটা নাবালক দুটা চলিক আপোনাৰ লগত দুটা বালকক এনেকৈ উলিয়াই দিছিল সেই গতিকে আপোনাৰ এনেকুৱা হৈছে এতিয়া কথাটো বেলেগ বাৰু এতিয়া আমি অলপ যিমান কি নহওক এতিয়া আমি ডাঙৰ হ'লেও আমাৰ নিজৰ ভৰিত থিয় দিব পাৰিছোঁ চ' সেই গতিকে আপোনাৰ এইবিলাক বাদ দিয়ক খুৰা এতিয়া আহক আমাৰ লগত বলক আমাৰ বৃদ্ধ আশ্ৰমৰ এটা নতুন জীৱন আপুনি গঢ়ি তোলক বলক খুৰা এতিয়া আপুনি একদম টেনশ্যন নল'ব আমি নতুনকৈ আশ্ৰমৰ নিচিনা আপুনি বিন্দাছ থাকিব পাৰিব আমাৰ গাড়ী মাৰ্চিডিজ আহি আছে হেল্ল' ক'ত আছ অ'কে আহিয়ে আছে ন' টেনশ্যন নল'ব এতিয়া আপুনি এটা বেটাৰ লাইফ আপুনি উপভোগ কৰিব পাৰিব একদম টেনশ্যন নল'ব খুৰা এতিয়া এখন আপুনি ভাবক যে এটা মই নতুন লাইফ পাইছোঁ ইয়াত তাত আপোনাৰ বহুত সংগ হ'ব আপোনাৰ নিচিনা বয়সীয়াল মানুহ আপোনাৰ কথাই নাই আকৌ চ' বলক